যুগ্ম জীৱনৰ পাতনি মেলিলে অসমৰ জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই। হয় বন্ধু-বান্ধৱীসকল, অসমৰ জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মা বিবাহপাশত আবদ্ধ সুখী। গোলাঘাট জিলাৰ বৰগছ ৰিজৰ্টত বিবাহ সম্পন্ন হয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ আৰু ভাইমন্দাৰ পুত্ৰ মানস বৰুৱাৰ। অৱশ্যে অভিনেত্ৰীগৰাকীয়ে তেওঁৰ বিয়াখন বৰ ধুমধামেৰে পতা নাই। কিছু আত্মীয় কুটুমৰ মাজতেই বিবাহ সম্পন্ন হয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মা আৰু মানস বৰুৱাৰ। ইতিমধ্যে অভিনেত্ৰীগৰাকীক আশীষ জনাবলৈ আহে তেওঁলোকৰ আত্মীয় কুটুমৰ লগতে বহু অভিনেতা-অভিনেত্ৰী। দিনেই সাধাৰণ ৰীতি-নীতিৰে বিবাহ সম্পন্ন হয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মা আৰু মানস বৰুৱাৰ। বিয়াত জনপ্ৰিয় অভিনেত্ৰী জেৰিফা ৱাহিদকে ধৰি জ্যেষ্ঠ শিল্পী প্ৰাঞ্জল ফুকনো বিয়াত উপস্থিত থকা দেখিবলৈ পোৱা যায়।